তো হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। তো এইটো বছৰ অকল ফুৰা, মানে এইটো বছৰ নহয়, এই ঠাণ্ডাৰ দিনকেইটা অকল ফুৰা, আৰু এইটো বছৰ মোৰ মানে ফুৰাৰ পৰাই ষ্টাৰ্ট হৈছে। তো আজি গৈ আছোঁ, থাম্বনেইল চাই গমেই পাইছে ক'ত গৈ আছোঁ উমৰাংচু। মানে সেইটো চাইডে বহুত কম মানুহ যায়, আজিকালি যোৱা হৈছে বাৰু, আগতে বহুত কম মানুহ গৈছিল। তো গৈ আছোঁ তাত, চাব কি কৰোঁ, মানে তাত কৰিব লগা, বিশেষ ঘূৰিব লগা ঠাই বহুত আছে, কিন্তু কি আৰু মানে বহুতে যোৱা নাই কাৰণে দেখুওৱা নাই। মই দেখাম ক'ত যাব পাৰে, মানে কেনেকৈ কি কৰিব পাৰে, ক'ত কি কৰোঁ, চব দেখাই আছোঁ, চব ডিটেইলছবিলাকো দিম। তো চাই থাকক। এতিয়া বাজিছে কিতাপ 5:30। তো গৈ থাকোঁ বলক। ঘূৰাই দি মানুহ আহিছে এতিয়াই, বহুত দেৰি কৰে ইয়াতে। 5টাতে যোৱা কথা আছিল। অ' য়েছ, খুলি দি। তোৰ নাম হ'ল মোগলিছ, গম পাইছা না? এইটো ট্ৰিপত মোগলিছ সি পাৰা নাই আগে যাবৰ কাৰণে। গুড মৰ্ণিং যাবৰ কাৰণে ৰেডি চব? একো গুড নহয়, এতিয়া দিপৰা হ'ব, গম পাইছা না? গুড আফটাৰনুন হ'ব, ইমান দেৰি কৰিছা। বল আমি ঘূৰি আহিব লাগিব না আজি। বল চশমাযোৰ পিন্ধিবা হয় নাই নহয়, লৈ আহিছিলোঁ। যো এই অফ ৰোড ষ্টাৰ্ট হ'লে এই খাব লগা হৈছে দে। ডাইট মেইনটেইন কৰিছা আৰু কৰ দে, ঠিকে আছে, খা। আমি পুৰি খাম দে, তোক দেখে ইয়াতে জাগিৰোডত। আৰু যিটো এতিয়া আমি দুপৰীয়া নহয়, ৰাতিপুৱা হৈছে। এতিয়া 7টা বাজিল, 1 ঘণ্টাত আমি বহুত দূৰ আহি গৈছোঁ। তো এতিয়া খাবৰ কাৰণে ৰখছোঁ ইয়াতে, বোলে মজা পাই। তো আমি এতিয়া পুৰি খাম ইয়াতে। বলা পৰিৱেশটো দেখিছা নাই কেনেকুৱা চালিয়া? এইটো হ'ল পৰিৱেশ, বহুত ধুনীয়া হয়। আহক ইয়াতে পুৰি আৰু চব্জি খাম। ৰ'ব মই দেখাই আছোঁ। অমলেট দিবা, তই খাবি? এইটো কি ময়দা নেকি? আটা খাবি না? আটা হলি মই এনেই অলপমানকে খাম। পানী বটল আছে নেকি আপোনালোকৰ তাতে? খাইয়া টোপনি ধৰছে। এতিয়া আমি মানে খাই লৈ আহি, মানে এতিয়া আমি ক'ৰ পৰা সোমাইছোঁ? নগাঁও না? নগাঁও এই চাৰ্কলটোৰ পৰা ৰাইট চাইডে সোমাই দিছোঁ। এতিয়া আৰম্ভ হৈ গ'ল আমাৰ, মানে কি বুলি কয় এইটো ৰাস্তা, শিলচৰ যোৱা ৰাস্তাটো, মানে ইফালে ডিমাপুৰ যে যায়। ৰাস্তা বেয়া নহয়, ভালেই, ঠিকেই আৰু। কি চাব, বঢ়িয়া বে, ধুনীয়া আছে, বঢ়িয়া। তো আৰু আমি এতিয়া ৰখি নাই, একদম ডাইৰেক্ট আমি পানীমূৰত ৰখিম। তো তাতে লগ পাই আছোঁ, চাবা আহি পাই গ'লোঁ আমি। এতিয়া পানীমূৰ উমৰাংচু পাম আৰু পানীমূৰত ৰৈছোঁ, মানে ষ্টপ লৈছোঁ। ধুনীয়া এনেই আৰু অকণমান সোমাবৰ কাৰণে। তো ধুনীয়া, একদম মজা এইটো মজা একদম। উমৰাংচু ষ্টাৰ্ট হৈ গ'ল, কেনেকুৱা মজা হৈ গ'ল। এতিয়া বহুত হ'ল, বঢ়িয়া। থেংক ইউ। মুল্লু কি ফুটি পাইছে আৰু মোক চাই পেলাই, সিহঁতে দিছে। মই কৈছোঁ থেংক ইউ। কি কৰা, ঔষধ খাইছা নেকি? ভাল লাগছে বে, কি মজা বে, গম পা না? এতিয়া গল্ফ ফিল্ড আহিছোঁ, উমৰাংচু গল্ফ ফিল্ড। অকণমান ফুৰি যাওঁ। ৰিজৰ্টখনত সোমাই মানে জাষ্ট চেকিং কৰি পিনে আহিছোঁ। ইয়াতে কিমান টিকেট লাগে, কি লাগে কৈ আছোঁ বাৰু। গাড়ীৰ পৰা এইখিনিয়ে, এইটো গেট গল্ফ ফিল্ডৰ গেট, এইটো টিকেট কাউণ্টাৰ। কিমান লাগে কৈ আছোঁ। টিকটটো কিমান লৈছে আমাৰ? 280 লৈছে, মানে এখন গাড়ী আৰু 4টা মানুহ 280 লয়। উমৰাংচু
গ'ল্ডফিল্ড আহি গ'লো আমি উমৰাংচু গ'ল্ডফিল্ড চাই লওক কেনেকুৱা চালিয়া মজা একদম চব মানে মানুহবিলাক খালি লেতেৰা কৰি থৈ দিয়ে লেতেৰা নকৰিলে যে আৰু কি মজা লাগে আৰু মানে বাৰিষা বেছি ভাল লাগিব পুৰা গ্ৰীণ হৈ যাব ন পুৰা সেউজীয়া হৈ যাব ঘাঁহটো এতিয়া মানে মৰি গৈছে কিন্তু বঢ়িয়া আৰু বাকী আপোনালোক মানে ইয়াৰ পিছত কেইটামান দেখাই আছো চাব শ্বটকেইটা ব'লা I hear the beat. It's in my chest. Got me feeling some kind of way. I confess the rhythm takes over. No room to rest. My heart's dancing. It's a love conquest. Oh, the melody. It's smooth and sweet. Like honey dripping from a golden beat. It's the soundtrack to my মজা বে মজা না heartbeat.